যাতে ফৰেষ্ট প্ৰটেকশ্যন এক্ট মতে সেই গোটেইখিনি চালৱাৰ ৰিজাৰ্ভ হবা কৰা আমি মাটি পটা দিবৰ কাৰণে চেষ্টা কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां बिथाङा बावैसो सान सिगांनिफ्राय सुबुं सांग्रांथियारि मेल लानायजों लोगोसे रायजो राजाफोरजों मोगा-मोगि सावरायनाय हाबाफारि लाबोदों। बेबादिनो दिनैबो लांहिन काउन्सिल बियाब सिंनि पयसा इंटि गामियाव माखासे सोरखारि जौगालु बिथांखि मावफुंनायनि सोमोन्दै रायजोफोरजों कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां बिथाङा सावरायनाय हाबाफारि लायो। मख'नो गोनां बाथ्रादि सुबुं सांग्रांथियारि मेलजों लोगोसे रायजोफोरजों मोगा-मोगि सावरायनाय हाबाफारिनि गेजेरजों कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा डक्टर तुलिराम रंहां बिथाङा हानि फोरमान बिलाइ राननानै होयो आरो लांहिन बियाबनि सिङाव 12 किल'मिटार जानथायनि पाक्का लामा बानायनो राहा लानाय बाथ्राखौ फोरमायनायजों लोगोसे रायजोफोरनि गासै अजद आरो दाबिफोरखौ मावफुंजोबनानै होनायनि रादाय होयो। गुबुन फारसेथिं कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि चिफ सेक्रेटारि सिम तार'आ सुबुं सांग्रांथियारि मेलनि सोमोन्दै फोरमायथिनानै होनाय मेलाव कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि मोन 30 बिफाननि मावख'गिरिफोरा बाहागो लादोंमोन। लोगोसेनो बे मेलाव हावराघाट विधानसभा बियाबनि एमएलए दरसिं रंहां बिथांजों लोगोसे दिफु विधानसभा बियाबनि एमएलए बिद्या सिंह इंलें, बारग' एमपि हरेन सिंह बे, कार्बि आंलं जिल्ला अट'नमास काउन्सिलनि बुंथिगिरि राजु टिस', मावफुं सोद्रोमा बिलि महन काक्लारि, लुनसिं तेरन आरो गुबुन माखासे दैदेनगिरिफोराबो बाहागो लादोंमोन। ইয়াততো বহুত সমস্যা আছে, বিশেষকৈ আমাৰ কাৰ্বি আংলংটো বিশেষ ডেভেলপমেণ্ট কাম লগাটো ৰাস্তা, সেই ৰাস্তা আৰু নিবনুৱা সমস্যা, সেই গোটেইখিনি পূৰণ কৰিব হ'লে আমি চৰকাৰৰ লগত আলাপ আলোচনা কৰি আছোঁ। কাৰণ এইটো ৰাস্তা আপোনালোকে জানে কাৰ্বি আংলঙৰ তো এৰিয়াটো বহুত ডাঙৰ, গোৱাকৈ 3 গুণ ডাঙৰ, ছিকিমকৈ 2 গুণ ডাঙৰ আৰু লগতে আমাৰ ত্ৰিপুৰাকৈ অলপ ডাঙৰ। গতিকে আমাৰ এৰিয়াটো বহুত ডাঙৰ, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং। তথাপিও যিমান পাৰোঁ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ৰাইজৰ যিটো মেমৰেণ্ডাম দিছে, সেই মেমৰেণ্ডামবিলাকৰ যিমানখিনি আঁচনি আমি আলাপ আলোচনা কৰি পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যিমান পাৰোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি আঁচনিবিলাক গ্ৰহণ কৰিম। যদি যিবিলাকৰ ডাঙৰ ডাঙৰ স্কিম হয় সেইটো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্যৰ চৰকাৰৰ লগত আলাপ আলোচনা কৰি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। ৰাস্তাটো সেইটো অলৰেডি টেণ্ডাৰ কৰা হৈ গ'ল, 12 কিলোমিটাৰ ৰাস্তা লাংহিনৰ পৰা। সেই ৰাস্তাটো কণ্ট্ৰেক্টৰো এলটমেণ্ট কৰা হৈছে আৰু সেইটো একেদিন ভিতৰতে কামটো আৰম্ভ কৰিব। বেলেগ এটা প্ৰসংগলৈ যাওঁ, কিয়নো দেখা পোৱা গৈছে যোৱা নিশা আচলতে জায়গাঠাৰ বিজেপিৰ সকলো সমষ্টিতে সেই জায়গাটো নাজানো, এইটো মানুহটোতো আপোনালোকে জানে জায়গাঠাৰটো সদায় তাৰ কথাটো মই একো নকওঁ। জায়গাঠাৰ মানুহ তেওঁ আজিলৈকে মই চিনি মই একো নাজানো তেওঁ। ঠিক আছে ছাৰ, এতিয়া ক'ত ক'ত আছে kasi tangte dolang san sita la siniltum chief minister ben chingwai se kola ronoro chitangte ange ki pipone jiban bori ponpo kosa la longli pota ameni dota nanda long aji long thai non bang ke daksi do arlo na tumala vdc chairman kiron tok bipan jeno soba daksi do arlo ছাৰ মুঠ কিমান মাটি পট্টা বিতৰণ কৰিছে? lahai ta sob long thai yang ton silong thai matha na ngalo samta মুঠতে কিমান জন লোকক আজিৰ দিনটোত মাটি পট্টা বিতৰণ কৰিছে ছাৰ? আজি প্ৰায় ইয়াতে 401 মাটি বিতৰণ কৰিম। আজি পয়সাংটি গাঁৱৰ খেলপথাৰত CM ইণ্টাৰেকশ্যন প্ৰগ্ৰাম এইটো আমাৰ কাউন্সিল গভৰ্ণমেণ্টৰ পৰা লোৱা হৈছিল আৰু সেই হিচাপে আজি 11 তাৰিখ আজি লাংহিন সমষ্টিত তেখেতৰ আজি প্ৰগ্ৰাম, এইমাত্ৰ তেখেতৰ প্ৰগ্ৰাম শেষ হ'ল। গতিকে সেই প্ৰগ্ৰামত CM ছাৰে আজি যিখিনি সময় দিলে তাৰ কাৰণে লাংহিন সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে তেখেতক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতেই নহয়, তেখেতৰ লগত আমাৰ কাউন্সিলৰ যিমান বিষয়ববী আছে, যিসকল মানে MSc EM আছে, সকলোকে মাতি আনি ৰাইজৰ সমস্যা সমাধানৰ স্বাৰ্থত তেখেতে আজি ইয়াত উপস্থিত হৈছে। সেইকাৰণে সময় নাথাকিলেও সময় উলিয়াই এইখিনি মুহূৰ্তত ৰাইজক সহযোগ কৰাৰ কাৰণে মই অশেষ ধন্যবাদ।
স্পেচিয়েল তেনেকৈ নহয়, সমস্যা আছে আমাৰ। মই আগতে অৱগত কৰিছোঁ যে আমাৰ স্কুলৰ সমস্যা আছে, ৰাস্তাৰ সমস্যা আছে। ৰাস্তাৰ সমস্যাটো একচুৱেলি কৈ দিলেহি লাইনৰ পৰা ধেন্দাকাৰলৈকে যিটো আমাৰ মেইন ৰাস্তা, সেই ৰাস্তাটো টেণ্ডাৰ কল কৰা হয় বুলি কৈ দিলে। আজি দেখা পোৱা গৈছে সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কেইবাটাও অনুষ্ঠান আচলতে তেওঁক উদ্বোধন কৰিছে, কি কৰিছে? প্ৰথমতে হ'ল লাংহেন বজাৰখন আমাৰ মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা 2,31 লাখৰ এটা স্কিম আছিলে, সেই স্কিমটো আজি উদ্বোধন কৰিছে লাংহেনত। তাৰ পাছত আছিলে লাংহেনৰ বড়ো সাহিত্য সভা ভৱন, এইটো আছিলে 50 লাখ টকাৰ। এইটো কি কয় আনটাইট মেটৰ পৰা আহিছিলে। গতিকে এই সুযোগতে আমি CM ছাৰৰ সৈতে দুয়োটা অনুষ্ঠানক আজি উদ্বোধন কৰা হৈছে। ছাৰ আৰু এটা বেলেগ প্ৰসংগলৈ যাওঁ, দেখা পোৱা গৈছে লাহিঙৰ ঠিক ওপৰতে আচলতে ডাম্পিং গ্ৰাউণ্ড, যি আমি যদি কওঁ ডাম্পিং গ্ৰাউণ্ড, এই বিষয়টো আগতে আলোচনা কৰা হৈ আছে। আমি মাটি বিচাৰি আছোঁ এইখিনি কাৰণে, কাৰণ সেইখিনি এটা যথোপযুক্ত মাটি নহয় ডাম্পিং গ্ৰাউণ্ড কৰিবৰ কাৰণে, আৰু তাৰ কাৰণে সুবিধাজনক জেগা বিচাৰি থকা হৈছে এতিয়ালৈকে।